ফ্ৰেণ্ডছ আপোনালোকৰ সকলোৰে ভালনে নিশ্চয় ভালে আছে ভালে থাকক সুস্থ থাকক তাকে মই কামনা কৰোঁ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মই অৰুণাচল ৰাজ্যৰ পৰা অৰুণাচলৰ জয়ৰামপুৰ 17 মাইলৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি মই হাজবেণ্ডৰ লগত আহিলোঁ যেহেতু হাজবেণ্ডে ইয়াতে কাম লগাই আছে হেতু কাৰণে ভাবিলোঁ ময়ো আহিলোঁ এইফালে চাওক চাৰিওফালে আছে নলখাগৰি এয়া চাওক নলখাগৰি নে ইকৰা আপোনালোকে ক'বচোন মই ক'ব নেজানিবও পাৰোঁ কি হয় বহুতেই ভাল লাগিছে জেগা টুকুৰা আৰু আপোনালোকক দেখুৱাই আছোঁ আমাৰ হাজবেণ্ডে কিনো কাম কৰাই আছে ইয়াত মানুহ আছে লৈ আহিছে কাম কৰা লেবাৰ থাকি লৈছে তেওঁলোকে আৰু ময়ো ভাবিলোঁ ময়ো চাবলৈ যাওঁ ভাবিলোঁ আপোনালোককো ভিডিঅ'টো কৰি শ্বেয়াৰ কৰোঁ বুলি বহুতেই ভাল লাগিছে জেগা টুকুৰা আৰু আপোনালোকক পাহাৰখন দেখুৱাই থাকিম বহুত ধুনীয়া ভিউটো আৰু এইফালে চাৰিওফালে নলখাগৰি আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব সম্পূৰ্ণকৈ চাব নিশ্চয় আপোনালোকে ভাল পাব আহকচোন আমাৰ মানুহজনে কিনো কাম কৰাই আছে আপোনালোকক দেখাই আছোঁ এয়া চাওক ইয়াত কুঁৱা খন্দুৱাই আছে কুঁৱা ঠিকা লৈছে যিহেতু এয়া কাম কৰা মানুহসকলে কাম কৰি আছে চাওকচোন এইটো 16 ফুট খন্দা হৈ গ'ল দেখিছেনে তলত কুঁৱা খান্দি আছে পানী এতিয়ালৈকে ওলোৱাই নাই যেহেতু ইয়াত কুঁৱা খান্দিব লাগে আমাৰ ইয়াত শিল বালি ওলায় অৰুণাচলটো আৰু আমাৰ জাগুন মাঘেৰিটা হওক তিনিচুকীয়াটো হওক এনেকৈ কুঁৱা খান্দি ল'বলগীয়া হয় এয়া চাওক কেনেকৈ খান্দিছে আৰু চাই থাককচোন আপোনালোকে এয়া চাওক সেই মাটিখিনি ভৰাই দিলে আৰু দুজনে টানি থাকে এয়া চাওক এনেকৈ ৰছী দুডাল লৈ লৈ দুফালে দুজন থাকে তলত এজন থাকে আৰু এনেকৈ বাঁহডাল বান্ধি লয় আৰু তেনেকৈ খান্দি মাটিবিলাক পেলাই থাকে চব চাৰিওফালে গছ গছনিয়ে ভৰা কিমান ধুনীয়া পৰিৱেশ এয়া চাওক দেখিছেনে বহুতেই ভাল লাগে এনেকুৱা পৰিৱেশ পাহাৰখন চাওক কিমান ধুনীয়া ভিউটো বহুতেই ভাল লাগিছে ইয়ালৈ আহি লগতে আপোনালোকলৈও মই শ্বেয়াৰ কৰিলোঁ চাওক আৰু আহি পালোহি এয়া হেংগিং দলং আমি জুলনা দলং বুলি কওঁ লগতে চাওঁ বুলি ভাবিলোঁ ইয়াতে জয়ৰামপুৰতে আছে এইখন ব্ৰিটিছৰ দিনৰ দলং এয়া চাওক গৈ আছোঁ আমি বেটাই যাবলৈ ভয় কৰিছে গৈ আছোঁ লাহে লাহে বেটাই ভগৱান কৰি গৈ আছে এয়া চাওক গৈ আছোঁ দলংখন ময়ো দেখা নাছিলোঁ অহা নাছিলোঁ ভাবিলোঁ চাই যাওঁ বুলি এয়া গৈ আছে বেটা বহুত দূৰ পালেগৈ হাজবেণ্ড আৰু আমি দুটা লাহে লাহে গৈ আছোঁ এয়া চাওক এইখন দলং কিমান ধুনীয়া ভিউটো চাওকচোন ইফালে এখন দলং আছে আৰু পানী এখন নদীখনৰ নামটো মই নাজানো কি নদী হয় এয়া চাওক মানুহজন গৈ আছে আগত আমি দুটা পাছত আছোঁ পাৰ হৈ যাবলৈ ভয় লাগিছে এয়া চাওক এয়া হাজবেণ্ডে বেটাক লৈ গ'লহি ভয় কৰিছে যিহেতু ময়ো লাহে লাহে গৈ আছোঁ পাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ দলংখন কিন্তু ভয় লাগিছে মোৰ চাওক পানী শুকাইছেগৈ নদীত ইমান পানী নাই এয়া চাওক দলংখন এই দলংখন বোলে ব্ৰিটিছৰ দিনত বনোৱা ব্ৰিটিছসকলে সুবিধাৰ কাৰণে এনেকৈ বনাই লৈছিল আৰু তলৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক চাওকচোন এইখন কিমান ধুনীয়া ভিউটো ভাল লাগি গ'ল ফ্ৰেণ্ডছ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ আৰু এয়া আমাৰ বসন্তীখনতে যাম ভিডিঅ'টো সামৰি দিওঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক আকৌ লগ পাই আছোঁ বাই